নমস্কাৰ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব। দেশৰ লাখ লাখ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ আনিছে কেন্দ্ৰীয় চৰকাৰে। 1000কৈ টকা লাভ কৰিব আপোনালোকে। 1000কৈ টকা দিয়া হ'ব প্ৰত্যেকগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীক প্ৰত্যেক মাহে। আৰু ইয়াৰ বিষয়ে যদি বিতংকৈ জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু লগতে আছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণৰ 22 নং কিস্তিৰ ধন মুকলি কৰা হ'ব চলিত মাহতেই, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। আৰু ইয়াৰ লগতে ৰাজ্য চৰকাৰেও কেইবাটা বৃহৎ ঘোষণা কৰিছে, অসম চৰকাৰেও কেইবাটা বৃহৎ ঘোষণা কৰিছে অসমৰ জনসাধাৰণৰ বাবে। যদি আপুনি জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আহক এতিয়া আমি খবৰকেইটা সম্পূৰ্ণকৈ চাই লওঁ। দেশৰ লাখ লাখ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহিল ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থকা পৰিয়াললৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ নৱবৰ্ষৰ উপহাৰ। নৱবৰ্ষৰ উপহাৰ প্ৰদান কৰিলে কেন্দ্ৰীয় চৰকাৰে। ৰেচন কাৰ্ড থকা পৰিয়ালে প্ৰত্যেক মাহে লাভ কৰিব 1000কৈ টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনাৰ বাবে ভাল খবৰ। দেশৰ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ নৱবৰ্ষৰ উপহাৰ। এই মুহূৰ্তত জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ। দেশৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থকা পৰিয়াললৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ উপহাৰ। নৱবৰ্ষৰ উপহাৰ প্ৰদান কৰিলে কেন্দ্ৰীয় চৰকাৰে। ৰেচন কাৰ্ড থকা পৰিয়ালে প্ৰত্যেক মাহে লাভ কৰিব 1000কৈ টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনি ভিডিঅ'টো এটা লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ আপোনাৰ বাবে আহি আছে এটা ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে এক ভাল খবৰ। আৰু এনেধৰণৰ যদি খবৰসমূহ আপুনি আগলৈ আমাৰ চেনেল যোগে পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো এতিয়াই এটা লাইক কৰক আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে এই খবৰটো পায়। দেশৰ কোটি কোটি ৰেচন কাৰ্ড হিতাধিকাৰীলৈ এই মুহূৰ্তত আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড থকা পৰিয়ালে প্ৰত্যেক মাহে লাভ কৰিব 1000কৈ টকা। কেনেকৈ লাভ কৰিব এই টকা? যদি আপোনাৰ এখন ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনি প্ৰত্যেক মাহে 1000কৈ টকা লাভ কৰিব। আৰু এয়া ৰাজ্য চৰকাৰৰ নহয়, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ঘোষণা নহয়, এয়া কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা, মোদী চৰকাৰৰ ঘোষণা। 1000 টকাকৈ লাভ কৰিব যদি আপোনাৰ এখন ৰেচন কাৰ্ড আছে। 1000 টকা লাভ কৰিবলৈ কি কি যোগ্যতা লাগিব আপোনাৰ? ভিডিঅ'টো চাই থাকক, আপুনি সম্পূৰ্ণ তথ্য জানিবলৈ পাৰিব। ভিডিঅ'টো শেষলৈকে চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰক। খাদ্য আৰু অসামৰিক বিভাগৰ অফিচিয়েল ৱেবছাইট যোগে আপুনি কৰিব পাৰিব আবেদন। আপোনাৰ যদি এখন ৰেচন কাৰ্ড আছে, আপুনি প্ৰত্যেক মাহে 1000কৈ টকা লাভ কৰিবলৈ হ'লে আপুনি অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰিব লাগিব আপুনি খাদ্য আৰু অসামৰিক বিভাগৰ অফিচিয়েল ৱেবছাইটত। আৰু অফিচিয়েল ৱেবছাইটত গৈ অনলাইন আবেদন কৰিবলৈ হ'লে আপোনাৰ থাকিব লাগিব কিছুমান বিশেষ যোগ্যতা। কি কি যোগ্যতা থাকিব লাগিব আপোনাৰ? আবেদন কৰিবলৈ আপোনাৰ থাকিব লাগিব এখন ৰেচন কাৰ্ড। এই মুহূৰ্তত জনাই আছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। 1000 টকা লাভ কৰিবলৈ হ'লে আপোনাৰ কিছুমান বিশেষ যোগ্যতাৰ দৰকাৰ হ'ব। কি কি যোগ্যতা লাগিব জানিবলৈ ভিডিঅ'টো আপুনি চাই থাকক। বাৰ্ষিক আয় যদি আপোনাৰ 2 লাখ টকাতকৈ কম হয় তেতিয়াহ'লে আপুনি এই আঁচনিখনৰ বাবে যোগ্য হিচাপে বিবেচিত হ'ব। আৰু যদি আপুনি যোগ্য হিচাপে বিবেচিত হয় আপুনি অনলাইন আবেদন কৰিব লাগিব। আৰু অনলাইন আবেদন কৰাৰ পাছত আপোনাৰ লিষ্টত নাম আহিব। আৰু নাম অহাৰ পাছত আপুনি প্ৰত্যেক মাহে 1000কৈ টকা লাভ কৰিব। বাৰ্ষিক আয় যদি আপোনাৰ 2 লাখতকৈ কম হয়, আপোনাৰ যদি এখন ৰেচন কাৰ্ড আছে, আপুনি যদি এজন যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেতিয়াহ'লে আপুনি প্ৰত্যেক মাহে 1000কৈ টকা লাভ কৰিবলৈ সক্ষম হ'ব কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। আপুনি ইয়াৰ বাবে অনলাইন আবেদন কৰিব লাগিব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত আহিল এক গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদি এজন ৰেচন কাৰ্ডৰ হিতাধিকাৰী, আপোনাৰ যদি এখন ৰেচন কাৰ্ড আছে, আপুনি চৰকাৰৰ বিনামূলীয়া চাউল, দালি, চেনি, নিমখ যদি আপুনি পাই আছে তেতিয়াহ'লে আপোনাৰ বাবে আহিল এক গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। 1000কৈ টকা লাভ কৰিব আপুনি, ইয়াৰ বাবে অনলাইন আবেদন কৰিব লাগিব। আৰু লৈ আহিছোঁ PM কিষাণৰ এক গুৰুত্বপূৰ্ণ খবৰ। চলিত মাহতেই PM কিষাণৰ যি 22 নং কিস্তিৰ ধন আছে, এই 22 নং কিস্তিৰ ধন মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। চলিত মাহৰ শেষৰ ফালে PM কিষাণৰ 22 নং কিস্তিৰ ধন কৃষকসকলৰ বেংক একাউণ্টত মুকলি কৰি দিয়া হ'ব। কিন্তু PM কিষাণৰ 22 নং ধন পাবলৈ হ'লে, 22 নং কিস্তিৰ টকা আপুনি পাবলৈ হ'লে কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। বহু পুৰণি
অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে এইবাৰ PM কিষাণৰ লিষ্টৰ পৰা। আপোনাৰ নাম কৰ্তন কৰা হৈছে নেকি PM কিষাণ লিষ্টৰ পৰা আপুনি এতিয়াই চেক কৰি লওক। আৰু বহুতো নতুন হিতাধিকাৰীৰ নাম সংযোগ কৰা হ'ব 2026 চনত PM কিষাণ আঁচনিৰ অধীনত। আৰু PM কিষাণ আঁচনিৰ 2000 টকাৰ পৰিৱৰ্তে 4000 টকাৰ কিস্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। এতিয়াৰ পৰা প্ৰত্যেক 4 মাহৰ মূৰে মূৰে আপুনি 2000 পৰিৱৰ্তে 4000 টকা পাব বুলি এক গুৰুত্বপূৰ্ণ বাতৰি বৰ্তমান প্ৰকাশ পাইছে। আৰু ইয়াৰোপৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মহিলাসকলৰ বাবে অৰুণোদয়ক লৈ এক ভাল খবৰ আছে। ইতিমধ্যে সকলোৱে গম পাইছে যে অৰুণোদয় 4টা কিস্তিৰ ধন একেলগে দিয়া হ'ব আৰু তাৰ লগত বিশেষ উপহাৰ হিচাপে 3000 টকা প্ৰদান কৰা হ'ব মহিলাসকলক। আৰু 20 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আপোনালোকে এই টকা বেংক একাউণ্টত পাবলৈ সক্ষম হ'ব। আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে বাবু আঁচনি, যি আঁচনিৰ অধীনত ল'ৰাসকলক চৰকাৰৰ তৰফৰ পৰা 2000 পৰা 3000 টকা পৰ্যন্ত দিয়া হ'ব প্ৰত্যেক মাহে। যিসকল ল'ৰাই স্নাতক পঢ়ি আছে, স্নাতকোত্তৰ পঢ়ি আছে, তেওঁলোকক প্ৰত্যেক মাহে চৰকাৰৰ তৰফৰ পৰা এই ধন দিয়া হ'ব। আৰু আজিৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আছিল ইমানেই। যদি আপুনি আমাৰ চেনেলযোগে এনেধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো লাইক কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।